নমস্কাৰ সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ। সকলোৰে মংগল হওক, পৃথিৱীত শান্তি হওক, এই কামনা কৰি মোৰ চেনেলত এটা সৰু ভিডিঅ' আগবঢ়াইছোঁ। সকলোৰে উপকৃত হ'ব বুলি আশা কৰিছোঁ। তেন্তে পলম নকৰি আগবাঢ়ি গৈছোঁ। মই লৈ আহিছোঁ আমি সকলোৱে ব্যৱহাৰ কৰা ভাত বনাই থকা কুকাৰ। সাৱধানতাৰ মৰণ নাই, এইবুলি এষাৰ কথা আছে। ঠিক তেনেকৈ আমি ব্যৱহাৰ কৰা কুকাৰটোত কিছুমান সাৱধানতা মানি চলিলে ডাঙৰ বিপদৰ পৰা ৰক্ষা পাব পাৰি। এইটো দেখিছেই, এটা মই নতুন কুকাৰ অৱশ্যে লৈ আহিছোঁ আপোনালোকক দেখুৱাবৰ বাবে। এইখন ঢাকনখন এই গেছ কেটডাল সদায় মন কৰিবলগীয়া কথা যে ই ঠিকে আছে নে নাই। ইয়াক এতিয়া নতুনতে ই ফ্লেক্সিবল বা কোমল হৈ আছে, কিন্তু এতিয়া ইয়াক অত্যধিক ব্যৱহাৰ কৰা হয়, ই টান হৈ যায় আৰু ইয়াৰ কাষেদিয়েই আমাৰ কেতিয়াবা হাৱা লিক হয় বা ই কাম নকৰা হৈ যায়। সেইকাৰণে এই ঢাকনখন আৰু এই নাটটো, এইটো এটা মন কৰিবলগীয়া কথা। বিন্ধাটো আপোনালোকে দেখিছে নিশ্চয়, মই কেমেৰাটো ওচৰত দিছোঁ। এইটো হ'ল ছেফটি ভাল্ভ। ভালকৈ চাই লওক আপোনালোকে। সকলোৰে ঘৰত আছেই, নিশ্চয় দেখিছেই, কিন্তু আচলতে মন কৰিবলগীয়া কথাটো হ'ল কি, এই মাজৰ বিন্ধাকেইটা যাতে বন্ধ হৈ নাথাকে। এইটো হ'ল ছেফটি ভাল্ভটো। ইয়াক প্ৰায় মন কৰিবলগীয়া কথা, এইটো যাতে বিপদত নপৰে। বিশেষকৈ আমাৰ মাহ, দাইল এইবিলাক বনালে মানে এই মাজৰ নাটটোৰ বিন্ধাটো প্ৰায়ে বন্ধ হৈ যোৱা দেখা যায়। সেইটো সেইকাৰণে একদম উল্লেখনীয় কথা যে সেই নাটটো মন কৰিবলগীয়া হয়। গেছ কেটটো ভালকৈ সমানকৈ লগাই ৰাখিব লাগে, যাতে কাষেদি হাৱাটো ওলাই যাব নোৱাৰে। এইটো আপোনালোকে দেখিছে চিটিটো ইয়াৰ মাজতো কিছুমান আমাৰ ময়লা যদি সোমাই যায়, ই বন্ধ হৈ আমাৰ এনেকুৱা বিভিন্ন ঘটনা ঘটি থকা আমি দেখোঁ। গতিকে ইয়াক সদায় চাফা কৰি বা ধুই ৰাখিব পাৰিলে ভাল। এই বিন্ধাকেইটা সদায় চাফা কৰি মাৰি এডাল লৈ ইয়াক চাফা কৰি ৰখাটো প্ৰয়োজনীয়। দেখিছে, মই লগাই দিছোঁ ঢাকনখন। আপোনালোকে মন কৰিবলগীয়া কথা বিশেষকৈ এই তিনিটাই, যে চিটিটো আৰু ছেফটি ভাল্ভটো আৰু গেছ কেট। এই তিনিটা বস্তু সদায় যদি মন কৰা যায়, তেতিয়া কোনোদিনে বিপদত পৰাৰ আশংকা নাথাকে। গতিকে আপোনালোকে এই সৰু কামকেইটা লক্ষ্য কৰি সুৰক্ষিত থাকক, বিপদৰ পৰা আঁতৰত থাকক। এনেকৈ মই লগাই দিছোঁ ফ্লেমটো। যদিহে মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হৈছে, এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।